হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ চ' আমাৰ এইটো ভিডিঅ' ট'টেলি এন চি আৰ টিৰ ওপৰত হয় এন চি আৰ টিৰ ওপৰত আমি আলোচনা কৰিম চ' এইটো ভিডিঅ' আমাৰ ইন্ট্ৰডাকশ্যন টাইপ হয় ইয়াত আমি গোটেই কণ্টেণ্টছখিনি আলোচনা কৰিম ক্লাছ 6ৰ পৰা ষ্টাৰ্ট কৰি আমি ক্লাছ 12লৈকে কভাৰ কৰিম চ' আমাৰ মেইন মটিভটো হৈছে যে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে যিখিনি এন চি আৰ টিৰ ছায়েন্স আপোনাৰ নেক্সট ছ'চিয়েল ছায়েন্সৰ যিখিনি টপিকছ আছে ছ'চিয়েল ছায়েন্সৰ ছাব কেটেগৰী যেনেকুৱা আপোনাৰ জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স হিষ্ট্ৰী গোটেইখিনি বস্তু কভাৰ কৰিম ঠিক একেদৰে আমি ছায়েন্সৰো বায়'লজি কেমেষ্ট্ৰি ফিজিক্স গোটেইখিনি কভাৰ কৰিম চ' ক্লাছ 6 লৈছোঁ আমি আজি প্ৰথম ক্লাছ 6ৰ পৰা ষ্টাৰ্ট কৰিম আমি চ' ক্লাছ 6ৰ আমি গোটেইখিনি ছায়েন্সৰ চেপ্টাৰকেইটা আমি গোটেই কভাৰ কৰিম আৰু আমি ছায়েন্সৰ এতিয়া ক্লাছ 6ৰ চিলেবাছখিনি চাবলৈ ওলাইছোঁ চ' ক্লাছ 6ৰ ছায়েন্সৰ চিলেবাছত টোটেল চেপ্টাৰ আছে যদি আপোনাৰ ইয়াত আছে চেপ্টাৰ 1ৰ পৰা ষ্টাৰ্ট কৰি পেলাই টোটেল আপোনাৰ চেপ্টাৰ 13 তো 13টা চেপ্টাৰ ক্ষমা কৰিব 16টা চেপ্টাৰ আছে ইয়াতে চ' গাৰ্বেজ ইন গাৰ্বেজ আউট লাষ্ট চেপ্টাৰ এইটো আপোনালোকে দেখিবলৈ পাইছে গাৰ্বেজ ইন গাৰ্বেজ আউট চ' এই 16টা চেপ্টাৰ কভাৰ কৰিম আমি উইদিন ওৱান ভিডিঅ' ঠিক আছে উইদিন ওৱান ভিডিঅ' আমি এই গোটেইকেইটা চেপ্টাৰ কভাৰ কৰিম আৰু বহুত সৰু সৰু হয় চেপ্টাৰকেইটা খুব কম সময়তে হৈ যাব আৰু মোৰ ভিডিঅ'টো অকণমান স্পীডি হ'ব কাৰণ বহুত চিলেবাছ কভাৰ কৰিব লাগিব কিন্তু স্পীডি হ'লেও বস্তুখিনি যিখিনি মেইন ফেক্ট আছে সেইখিনি আমি আলোচনা কৰিম ঠিক আছে কাৰণ আমি ক্লাছ 6ৰ ষ্টুডেণ্টৰ নিচিনা পঢ়িলে নহ'ব এইখিনি বস্তু আমি মানে আমাৰ ডেছক্ৰিপটিভ এক্সাম নহয় আমাৰ কম্পিটিটিভ এক্সামত যিহেতু আমি অপশ্যনেল বা আমি তেনেকুৱা অবজেক্টিভ কুৱেশ্যনছে পাম গতিকে আমি ফেক্টৰ ওপৰত গুৰুত্ব দিব লাগিব আমি অভাৰঅল বস্তুটোৰ এটা জাষ্ট ছামাৰাইজ কৰি পেলাই মেইন ইম্পৰ্টেণ্ট ফেক্টছ ইম্পৰ্টেণ্ট পইণ্টছবিলাক আমি পঢ়িবলৈ চেষ্টা কৰিব লাগিব চ' গতিকে মই গোটেইখিনি বস্তু ইমান ডিটেইলছত নকওঁ যিখিনি জৰুৰী হয় উইথ ৰেচপেক্ট টু কম্পিটিটিভ এক্সাম সেইখিনিহে আমি আলোচনা কৰিম ঠিক আছে গতিকে বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চেপ্টাৰ 1ৰ পিনে আমি আগবাঢ়িম প্ৰথমতে তাৰপিছত সেনেকৈ চিৰিয়েলি আমি চেপ্টাৰ 2 চেপ্টাৰ 3 সেনেকৈ চেপ্টাৰ 16লৈকে আমি গোটেইখিনি ছায়েন্সৰ ক্লাছ 6ৰখিনি কভাৰ কৰিম ঠিক আছে তাৰপিছত আমি ক্লাছ 7 যাম ক্লাছ 8 ক্লাছ 9 ক্লাছ 10 11 12 এনেকৈ আমি গোটেই ছায়েন্সখিনি কভাৰ কৰিম হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম চ' আজি আমি প্ৰথম চেপ্টাৰটো লৈছোঁ ছায়েন্সৰ ক্লাছ 6ৰ ফুড ৱেৰ ডাজ ইট কাম ফ্ৰম যে খাদ্য আৰু ই ক'ৰ পৰা আহে বা ইয়াৰ উৎস কি ঠিক আছে চ' প্ৰথম কথা হৈছে এইটো চেপ্টাৰত যিখিনি কুৱেশ্যন বা যিখিনি ফেক্ট এৰাইজ হয় সেই গোটেইখিনি একদম বেছিক লেভেলৰ হয় বৰ ডাঙৰ এটা চেপ্টাৰ নহয় খুব বেছি 5-6টামান পইণ্ট ইয়াতে আমি মনত ৰাখিব লাগিব বিচাৰি পাম চ' প্ৰথম কথা হৈছে খাদ্য কি যদি খাদ্য কি বুলি সোধে তেতিয়াহ'লে তাৰ উত্তৰটো হৈছে যে ফুড ইজ এনি চ'ৰ্চ ডেট কেন প্ৰভাইড আছ এনাৰ্জি যে খাদ্য হৈছে এনেকুৱা এটা উৎস বা এনেকুৱা এটা পদাৰ্থ যোনে আমাক শক্তিত যোগান ধৰিব পাৰে ঠিক আছে চ' চিম্পল কথা এইটো আমি সকলোৱে জানো আমি এজ এ ষ্টুডেণ্ট এজ এ লাৰ্ণাৰ বা এজ এ হিউমেন বিং আমি এইটো কথা জানিব লাগে কাৰণ খাদ্য সকলোৰে কাৰণে জৰুৰী হয় যিটো শক্তিৰ উৎস ঠিক আছে চ' ইয়াতে কিছুমান এক্টিভিটিছ আছে বিভিন্ন সেইবিলাক একো ইম্পৰ্টেণ্ট নহয় এক্সাম অৰিয়েণ্টেড নহয় সেইবিলাক চ' কম্পিটিটিভ এক্সামত এইবিলাক কোনো ইম্পৰ্টেণ্ট নাই গতিকে মই মেইন পইণ্টবিলাকলৈকে গৈছোঁ চ' এতিয়া উৎস বুলি ক'লে ফুডৰ যিটো ফুড মেটেৰিয়েলছ বা তাৰ চ'ৰ্চ যিটো দুটা উৎস হয় প্ৰধানকৈ এটা হৈছে প্লাণ্ট চ'ৰ্চ আমি দেখাবলৈ চেষ্টা কৰিম এটা হৈছে আপোনাৰ প্লাণ্ট চ'ৰ্চ আৰু এটা হৈছে এনিমেল চ'ৰ্চ সেইটো সকলোৱে জানো চ' প্লাণ্ট চ'ৰ্চ বুলি ক'লে আমি যিবিলাক উদ্ভিদৰ পৰা পাওঁ লাইক আপোনাৰ যিখিনি ফল মূল আছে শাক পাচলি চাউল আমি যিটো ভাত খাওঁ ৰুটি খাওঁ গোটেইখিনি আমি উদ্ভিদৰ পৰা পাওঁ বা প্লাণ্টৰ পৰা পাওঁ ঠিক আছে দ্বিতীয়তে হৈছে আমাৰ এনিমেল চ'ৰ্চ আমি যিটো মাছ মাংস কণী গোটেইখিনি আহি পৰে আপোনাৰ এনিমেল চ'ৰ্চৰ ওপৰত মানে প্ৰাণীৰ পৰা পাওঁ আমি ঠিক আছে জীৱ জন্তু প্ৰাণী এইবিলাকৰ পৰা জীৱিত বস্তুৰ পৰা পাওঁ গতিকে এই দুটা চিম্পল কথা আমি সকলোৱে জানো নেক্সট ইয়াতে আপোনাৰ আমি নেক্সট পিনে আগবাঢ়িছোঁ ইয়াতে কিছুমান সৰু সৰু এক্টিভিটি দিয়া আছে আমি নাচাওঁ এইবিলাক যিবিলাক ইম্পৰ্টেণ্ট নহয় চ' নেক্সট আমাৰ কি পাৰ্ট আমি এডিবল হয় মানে কোনটো পাৰ্ট খোৱাৰ উপযোগী হয় ঠিক আছে কোনোবা এটা প্লেণ্টৰ আৰু কোনোবা এটা এনিমেলৰ কি পাৰ্ট আমাৰ খোৱাৰ উপযোগী হয় তাৰ ওপৰত সাধাৰণ এটা আলোচনা কৰিছোঁ ইয়াতে দেখা পাইছে এটা এটা গছৰ ছবি দেখাইছে চ' ইয়াতে আমাৰ দেখা পাইছোঁ আমি ফ্লাৱাৰ মানে ফুল ফল ফ্ৰুইট ষ্টেম কাণ্ড লিফ পাত ৰুট
ৰুটত দেখুওৱা হৈছে গতিকে আমি বিভিন্ন প্লেণ্টৰ উইথ ৰেছপেক্ট টু আপোনাৰ তাৰ প্লেণ্টৰ মানে প্ৰকাৰ আমি তাৰ বহুত পাৰ্ট আছে এনেকুৱা যিটো কিছুমান আমি খাব পাৰোঁ আৰু কিছুমান খাব নোৱাৰোঁ চ' লাইক আমাৰ আপুনি চাই কলিফ্লাৱাৰ যদি কয় আপুনি যিটো আমাৰ ফুলকবিৰ নিচিনা কলিফ্লাৱাৰ আছে বা আমাৰ কলফুল যিটো কলডিল তাৰ ক্ষেত্ৰত আমি ফুলটো খাব পাৰোঁ ঠিক একেদৰে আমি কিছুমান লিফি ভেজিটেবলছ আছে সেইটোত আমি লিফটো খাব পাৰোঁ পাতটো বা কিছুমান ৰুট চাব আপুনি যেনে গাজৰ বা মূলা যিটো আছে আমাৰ ঠিক আছে সেইবিলাকৰ ক্ষেত্ৰত আমি ৰুটটো এডিবল পাৰ্ট হয় খোৱাৰ উপযোগী হয় চ' এনেকুৱা বিভিন্ন পাৰ্ট আছে যিবোৰ আমি খাব পাৰোঁ আৰু কিছুমান খাব নোৱাৰোঁ সেইবিলাকৰ কথা অলপ আলোচনা কৰিছে চ' নেক্সট আমি আগবাঢ়িছোঁ ইয়াতে কিছুমান এক্টিভিটি কৰাইছে চ' যি আমাৰ মগু আছে বা বুট আছে সেইটো আমি গজালি কেনেকৈ উলিয়াই কেনেকৈ সিহঁতে আৰু স্প্ৰাউট হয় স্প্ৰাউট মানে আমাৰ যিটো গজালি মেলোৱা বুলি কোৱা হয় সেইটোৰ বিষয়ে অলপ দেখুওৱা হৈছে চ' এইটো ৱৰ্ডটো ইম্পৰ্টেণ্ট হয় স্প্ৰাউট গজালি ওলালে সিহঁতে আকৌ নতুন মানে সিহঁতে নতুন গজে মানে যিটো আমাৰ পুলি বুলি কয় ঠিক আছে নেক্সট আপোনাৰ এটা আৰু ইয়াতে এক্টিভিটি দেখুওৱা হৈছে সেইটো হৈছে আপোনাৰ মৌচাকটোত কেনেকৈ মৌ উৎপাদন হয় কেনেকৈ ফুলৰ পাহৰ পৰা ছুইটছবিলাক কালেক্ট কৰে মৌ মাখিয়ে তাৰপিছত তেওঁলোকে ফিউচাৰ ইউজৰ কাৰণে কেনেকৈ ছেভ কৰি ৰাখে বস্তুখিনি তাৰপিছত আমি হিউমেন বিংছে কেনেকৈ সেইখিনি বস্তু আমি অপৰাধ কৰি পেলাই তেওঁলোকৰ পৰা কাঢ়ি পেলাই আমি খাওঁ গতিকে যি কি নহওক ইয়াতে কিছুমান দেখুওৱা হৈছে ইম্পৰ্টেণ্ট বস্তু ইম্পৰ্টেণ্ট এক্টিভিটি যিবিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ফেক্টফুল হ'ব গতিকে নেক্সট আমি আহি পাইছোঁ টাইপছ অফ আপোনাৰ এনিমেলছ একৰ্ডিং টু দেয়াৰ হেৰি হয় কোৱালিটি সিহঁতে কি খায় তাৰ ওপৰত আমি কিছুমান টাইপছ পাইছোঁ হাৰ্বিভৰাছ কাৰ্নিভৰাছ অমনিভৰাছ সকলোৱে জানো আমি চ' হাৰ্বিভৰাছ কাক কোৱা হয় যোনে মানে চ' দিছ প্লেণ্টছ আৰ কল্ড হাৰ্বিভৰাছ হুইচ প্লেণ্টছ চ' প্লেণ্টছ হুইচ ইট অনলি প্লেণ্ট প্ৰডাক্ট ঠিক আছে যোনে অকল প্লেণ্ট প্ৰডাক্ট খায় প্ৰথমটো হৈছে আমাৰ হাৰ্বিভৰাছ ঠিক আছে নেক্সট আপোনাৰ হৈছে কাৰ্নিভৰাছ যিবিলাকে আমাৰ দিছ এনিমেলছ আৰ কল্ড কাৰ্নিভৰাছ কোনবিলাকক যে হুইচ এনিমেলছ ইট আদাৰ এনিমেলছ যেনে আমাৰ বাঘ সিংহ ঠিক আছে চ' হাৰ্বিভৰাছ মানে অকল ঘাঁহ খাই জীয়াই থাকে কাৰ্নিভৰাছ মানে কি খায় আন জীৱ খাই জীয়াই থাকে আকৌ অমনিভৰাছ মানে হয় কি দুয়োটা খায় হয়তো ঘাঁহো খাব পাৰে নহয়তো আন জীৱ খাব পাৰে যেনে আমি হিউমেন বিংছ আৰু অমনিভৰাছ ঠিক আছে আমি মানুহবিলাক অমনিভৰাছ হয় হাৰ্বিভৰাছৰ উদাহৰণ দিলে আমি যেনে শহাপহু আপোনাৰ হৰিণা ছাগলী এটচেট্ৰা যিবিলাকে অকল উদ্ভিদ খাই জীয়াই থাকে কাৰ্নিভৰাছৰ এক্সাম্পল বাঘ সিংহ অলৰেডি ক'লোঁ অমনিভৰাছৰ এক্সাম্পল যেনে মানুহ আমি হিউমেন বিংছ ঠিক আছে গতিকে আগবাঢ়িছোঁ নেক্সট এইখিনিৰ চেপ্টাৰটো শেষ হৈ থাকিল একদম সৰু চেপ্টাৰ কৈছিলোঁ ত' ইয়াতে কিছুমান এক্সাৰচাইজ দিছে যেনে ইয়াতে চাওক মিল্ক কাৰ্ড কলমী মিলাব দিছে মিল্ক কাৰ্ড পানীৰ এইবিলাক কি হয় এইবিলাক হৈছে আমাৰ এনিমেল প্ৰডাক্ট ঠিক আছে স্পিনাচ কলিফ্লাৱাৰ কেৰট এইবিলাক হৈছে আমাৰ ভেজিটেবলছ এইবিলাক ভেজিটেবলছ লায়নছ এণ্ড টাইগাৰ্ছ ইট আদাৰ এনিমেলছ হাৰ্বিভৰাছটো কি হয় ইট প্লেণ্টছ এণ্ড প্লেণ্ট প্ৰডাক্ট এইটো ঠিক আছে আমি অলপ আগতে পাইছোঁ হাৰ্বিভৰাছ কি হয় গতিকে এনেকুৱা কিছুমান ভেৰি বেছিক কথা লৈ পেলাই আমাৰ ক্লাছ 6ৰ NCERT ছায়েন্সখনত আছে গতিকে আমি বেছিক বস্তু হ'লেও আমি যদি এইখিনিক এক্সামত কিছুমান বস্তু নাহিবও পাৰে ইম্পৰ্টেণ্ট নহয় যে গোটেইখিনি বস্তু এক্সামত আহিব কিন্তু আপোনাৰ কনচেপ্টটো বিল্ড কৰিবৰ কাৰণে যেতিয়া ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে আপুনি কাভাৰ কৰিব গোটেইখিনি তেতিয়াহ'লে আপোনাৰ কনচেপ্টটো বহুত ভালকৈ বিল্ড হয় আৰু যাৰ ফলত কিছুমান হেভি কুৱেশ্যনৰ এনচাৰ খুব কমপ্লিকেটেড কুৱেশ্যনৰ এনচাৰ আমি দিবলৈ সক্ষম হওঁ গতিকে এই ক্ষেত্ৰত আমি ইজি বুলি কোনো এটা বস্তু ভাবি তাক স্কিপ নকৰি পেলাই বস্তুটোক যদি গুৰুত্ব সহকাৰে এটা চিৰিয়েল বা এটা আমাৰ ছিষ্টেমেটিক মেনাৰত যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ বস্তুখিনি মানে পাৰ্মানেণ্ট ছেটেল এটা হৈ যায় আমাৰ ব্ৰেইনত ঠিক আছে গতিকে বন্ধুসকল ধন্যবাদ জনাইছোঁ আমি নেক্সট পাৰ্টটো এতিয়া আৰম্ভ কৰিম নেক্সট পাৰ্টটোত চেপ্টাৰটো আমি ডিছকাছ কৰিম ঠিক আছে